শিৱসাগৰৰ ৰূপবাকৰ তেলৰ সন্ধান লাভ কৰে। ভাৰতৰ বাণিজ্যিক ইতিহাসত নিজৰ নাম অংকিত কৰি শিৱসাগৰ ৰুদ্ৰসাগৰ ৰেলৱেষ্টৰ 25 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা বাণিজ্যিকভাৱে তেল উৎপাদনৰ কাম আৰম্ভ কৰে। অসম তথা শিৱসাগৰীয়া ৰাইজৰ জীৱনলৈ আশাৰ পৰা কবিয়াই ক্ৰমে ৰুদ্ৰসাগৰ লাভু আৰু গেলেকী হোৱালৈকে নিৰন্তৰভাৱে তেলৰ উৎপাদন প্ৰক্ৰিয়া কাম চলাই যাবলৈ ধৰে। সময় পাৰ হৈ যোৱাৰ লগে লগে ONGC-য়ে সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ শিৱসাগৰৰ শিক্ষিত নিবনুৱাৰ কৰ্মসংস্থাপনৰ কাম কৰি লয়। প্ৰায় 10,000 স্থায়ী কৰ্মচাৰী আৰু বহু হাজাৰ জিলাভিত্তিক কৰ্মচাৰীয়ে ONGC নিজৰ উৎপাদন কাম নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখে। দুখ আৰু গৌৰৱৰ পৰিসৰ এই যে শিৱসাগৰ জিলাৰ বুকুত অৱস্থিত মহাৰত্ন এই উদ্যোগটোৱে আমাৰ অৰ্থনৈতিক স্বাভিমান আৰু ঘৰুৱা নিযুক্তি ব্যৱহাৰৰ ভৱিষ্যত আওকাণ কৰি ONGC-য়ে নিজৰ জাতীয় দায়িত্বৰ পৰা আঁতৰি গ'ল। ONGC-ৰ কিছুমান নীতি আৰু চক্ৰান্তমূলক সিদ্ধান্তৰ বাবে আমাৰ ঘৰুৱা জনগণ অধিকাৰ ক্ৰমান্বয়ে খৰ্ব হ'বলৈ ধৰিছে।